ভাই ৰাতিপুৱাৰ পৰা মাথাটো এনেকুৱা বিষাইছে নহয়। মোৰো। আৰে আজিতো চকুৰালিও ভিডিঅ' চোৱা নাছিলোঁ। ভাই মাথাত কিবা পাথৰ চাথৰ হৈ যোৱা নাইতো? পাগল হ'লি নি? মোৰ কিন্তু বিৰাট ভয় লাগিছে দেই। কালি ৰাতি টেটুগুৰিলৈকে খোৱা জুৰিলোঁ। হয়তো মই পাহৰিছিলোঁৱেই। মই মাথা বিষ ভাল কৰাই আছোঁ। ভাই মই কিন্তু মেডিকেল চেডিকেল নাযাওঁ দেই, তাত বিৰাট ভিৰ হয়। আৰে এই সামান্য মাথা বিষটোৰ কাৰণে তোক কোন পাগলে ক'লে মেডিকেল নিম বুলি? কিয়? তইচোন কৈছিলি মাথা বিষ ভাল কৰাম বুলি। মই মাথা বিষ ভাল কৰাম কৈছিলোঁ, মেডিকেল নিম বুলি কৈছিলোঁ নি? নহ'লে কি কৰিবি? বৈ নেমু এটা কাটি 2 টাইম মাৰি দিম, মাথা বিষ ভাল হৈ যাব। সেইটো পিছে হয়, কিন্তু নেমু এটা পটককৈ ক'ত পাৰিব? তই আনা মোৰ লগত। বৈ তই যা ঘৰৰ পৰা নিমখৰ জলকীয়াটো লৈ আহিবি। হ'ব, তই ৰ অলপ, মই লৈ আহি আছোঁ। জল্দি আহিবি ক দেই। বৈ আহিলি? বৈ বিৰাট টেঙা। দাঁত টেঙাই গৈছে। মোৰ মাথা বিষ ভাল হৈ গৈছে দেই। মোৰো। আজিচোন বকুলক এবাৰো দেখা নাই, ক'ত গ'ল জান নেকি? কালি কোৱা নাছিলে জানো সি পথাৰ যাম বুলি? মদে খালেও মোক, আজিকালি কিবা কথাবিলাক পাহৰি যাব লৈছোঁ। তাকেহে, এৰি দে তেতিয়াহ'লে। কি কথা কওঁ? না মদে মোক এৰিব পাৰিব, না মই মদক এৰিব পাৰিম। সেইটো হয় পিছে। এতিয়া মই গৈ থাকোঁ, সন্ধিয়া লগ পাম। ঠিক আছে, ব'ল যাবি? যা। আহোঁতে বকুলক লৈ আহিবিচোন। ঠিক আছে, হ'ব।
ঐ আহিলি আহিলোঁ। আহিলোঁ। ৰতন মামণি খুৰী ঘৰৰ পৰা মালটো লৈ আনগে যা। পইচা কোনে দিব? এইটো ল মামণি খুৰীক বাহিৰ বাছি দিলে হ'ব যা দি দিব। তহঁতি ইয়াতে ৰ অলপ, মই লৈ আহি আছোঁ। মামণি খুৰী ঐ মালটো পালি নাই? পালোঁ। এইটো চা। ব'ল মালটো জলদি খাই লওঁগে। ঐ বকুল এইটো বাক। উঠা বকুল আজি পথাৰত কি কৰিলি? হেই নকবি আৰু। কি হ'ল বা? আজি ৰাতিপুৱা হাই নাপালোঁ, গোটেই দিনডাল মাথা বিষতে পৰি থাকিলোঁ। এতিয়া অলপ ভাল পাই ওলাই আহিছোঁ। শেষেই। আমি ভাবিছিলোঁ ল'ৰাই পথাৰত গৈ খেতি কৰি আছে। পিছে এতিয়া কাইলৈ পাৰিবি নাই উঠিবলৈ? বাদ দে খেতি চেতি, এনজয় কৰ। দে বাক। লাহে চব আহিলে আৰু এই জহনীটো মদ এসোপা খাই পেলাই হতৰচি যোৱাটো নমৰেও এইটো। মনত থাক, মোক এতিয়া হ'ব দে।
হে কি হ'লতো এতিয়ালৈকে অহা নাই যে? সেই দেউতা আহিলে অথনিতে মাইকেলৰ লগত কথা পাতি আছে বাহিৰত গৈ। বাক আমি অলপ খাই লওঁ। ঠিক আছে দে। হেল্ল' অঁ জান অকণমান ৰ'বাচোন দেই। তহঁতি বাকীয়ে দিলি যে? তই আছিলি মাইকেলৰ লগত কথা পাতি। বহ। ঐ কি আমাৰ গাঁৱৰ সেইকেইটা বেকাৰকেইটা নহয়নে? হয় হয় ব'ল আজি ইহঁতৰ এহেকা দিওঁ বৈ। ঐ এইকেইটা আমাৰ গাঁৱৰ বেকাৰকেইটা নহয় জানো? হয়। ঐ কি ক'লে? ঐ চুপ মানুহ চাই কথা ক'লি। তই অকাত চাই কথা কবি বুজিছ? বাপেৰে ঢুকুৱাৰ পৰা মায়ে তোক ইমান ডাঙৰ কৰিলে আৰু তই কি কৰিছ? আৰু ইহঁত দুটাৰ কথাটো নকওঁৱেই। গাঁৱত ইহঁতক চবেই পাগল বুলি জানে। এই ইহঁতৰ লগত কথা পাতে নি? ব'ল। অ' ভাই সিহঁতি এইবোৰ আমাক কি কৈ থৈ গ'ল? আমি সঁচাকৈ বেকাৰ নেকি? হয় আমি সঁচাকৈ বেকাৰ। ঐ সেইবোৰ বাদ দে। বকাই এনেও বকিবই, কিন্তু এইবাৰ আমি সঁচাকৈ কিবা এটা কৰি দেখাব লাগিব সিহঁতক। নাই আজি মই কাম বিচাৰি যামেই। ময়ো আজিয়ে যাম। তেতিয়াহ'লে ব'ল এতিয়াই কাম বিচাৰি যাওঁ। সন্ধিয়া আগত তিনিটা হাতত এটা কাম থাকিব লাগিব। ঐ আহিলি? কিবা কাম পালি নাই? পালোঁ। কিবা? সেই দণ্ডেশ্বৰ খুৰা গা বেয়া হোৱাৰ পাছৰ পৰাই টমটমখন এনেই পৰি আছে। সেইখন কাইলৈৰ পৰা ময়ে চলাম বুলি ভাবিছোঁ। ঠিকেই কৰিলি দে। পিছে বকুলৰ কি হ'ল? সি নাহিলে? জানো কি হ'ল। এই ৰহ কল এটাকে কৰি চাওঁ। ঐ বকুল কচোন। কাম বিচাৰি পালি নাই? এই মই মানে এবাৰ খেতিকে কৰিম বুলি ভাবিছোঁ বুজিছ। ক'ত কৰিবি? ৰমেনকাই দহ মাটিখিনি এনেই পৰি আছে, সেইডোখৰকে এইবাৰ মই আধি কৰিম বুলি খুজিলোঁ। ঠিকেই কৰিলি দে। ঐ ওলাই নাহ নেকি? এই আজি ওলাই নাযাওঁ দে, কাইলৈ ৰাতিপুৱা সোনকালে উঠি পথাৰলৈ যাব লাগিব নহয়। হ'ব দে। তোৰ কি হ'ল পিছে? এই গগৈদাৰ ব্ৰইলাৰ ফাৰ্মখনত ল'ৰা এটা লাগে বুলি কৈছিলে, তাকে কাইলৈৰ পৰা মই তাতে সোমাই দিম আৰু। ভালে কৰিলি দে। ঐ এতিয়া ঘৰত যাওঁ বৈ। পিছে আজি সন্ধিয়া নাহ নেকি? এই আজিৰ পৰা সেইবোৰ একেবাৰে বন্ধ দেই। আজিৰ পৰা অকল নিজৰ কামতহে মাথা মাৰিম। হ'ব দে বৈ যাওঁ। আহ
বোপাই ভাতকেইটা খাই লহি আহ। বা আজিচোন খাই থা মাটিত পৰিল। কি কলি? নহয় মানে আজি ইমান মৰমত মাতিলি যে। হ'ব এতিয়া ভাতকেইটা খাই লহি আহ। আজি তোৰ কামৰ প্ৰথম দিন নহয়, অকণমান সোনকাল কৰ। ঠিকেই কৈছ, মোৰ হ'লেই ৰ। এই দুটা আমাৰ বকুল আৰু ৰতন নহয়নে? বৰমা কওকচোন। চাওঁ এফালে আছোন, ভালেই হ'ল পাই তহঁত দুটাক লগ পালোঁ। কওকচোন বৰমা, কিবা কাম আছিল নেকি? বিশেষ একো নাই, কাইলৈ আমাৰ ইয়াৰ হৈ মানে চাকি এগছ জ্বলাম বুলি ভাবিছোঁ। তাকে তহঁত দুটাও আহিবিচোন এপাক। বৰমা কাইলৈ পিছে মহেন্দ্ৰৰ জন্মদিন নহয় জানো? ঠিকেই ধৰিছ বোপাই, পিছে তহঁত দুটা নহাকৈ নাথাকিবি আকৌ। হ'ব দিয়ক বৰমা, আহিম। বোপা শুনচোন, আজি কামৰ পৰা অকণমান সোনকালে আহিবিচোন। কিয় মা? ঘূৰি আহোঁতে দোকানৰ বজাৰ কেইটামান লৈ আহিবিচোন। হ'ব তই কিবা এখনত লিখি দে, মই আহোঁতে লৈ আহিম। তই ৰ অকণমান তেতিয়াহ'লে। কাগজখন ইয়াৰ ভিতৰতে আছে। হ'ব দে, লৈ আহিম।
ঐ মহেন্দ্ৰ ইয়াত থকা ব্ৰইলাৰ দুটা কি হ'ল জানো দাদা ক'ত গ'ল তই কি নাজানা মহেন্দ্ৰ তই দুটা ব্ৰইলাৰ কি হ'ল ইয়াত সৰুতে বাপেৰৰ মূৰটো চুপালি চুপাবলৈ আহিছো নাহিবি কাইলৈৰ পৰা গেট আউট কি হ'ল ল'ৰাটো ইমান দেৰি আজি অহা নাই দুপৰীয়া ভাত খাবলৈও নাহিলে এপাক চাই আহোঁগৈচোন বাৰু বৰমা ৰখকচোন ইমান জল্দিকে কোনফালে যায় এই মহেন্দ্ৰ আজি ভাত খাবলৈও নাহিলে দুপৰীয়া তাক বিচাৰি যাওঁ বুলি ভাবিছিলোঁ তই দেখিছিল নেকি বাৰু হয় নেকি ময়ো দেখা নাই ন বৰমা তাকে হেপাই ক'লৈ গ'ল জানো মই অকণমান চাই আহোঁচোন তইও অকণমান চাবিচোন এফালে দেই বাপা আজি কামৰ পৰা আহিবিচোন বকুল কচোন এই বৰ ডাঙৰ কথা এটা হ'ল এইপিনে আছোন গৈছো এই মহেন্দ্ৰ ৰাতিপুৱাৰ পৰা ঘৰলৈ এপাকো অহা নাই মাকেও বিচাৰি ফুৰিছে বৌ আমি এবাৰ বিচাৰি যাওঁ ক'ত বা গ'ল সি বল বিচাৰি যাম বল
সেইবোৰ বাদ দে বকাই এনেও বকিবই কিন্তু এইবাৰ আমি সঁচাকৈ কিবা এটা কৰি দেখাব লাগিব প্ৰাণৰ কাতৰ তোমাৰ চৰণ যাতনা যি যত আমাৰ জীৱন অকালৰ আঘাতে ঘূণীয়া কৰিলে কৃপা কৰা প্ৰভু শৰণে ৰলো আমি কৰোণাময়ী তুমি কৰিয় অপৰাধ ক্ষত গাই হৰি নাম জন শৰণে ৰলো আমি কৰোণাময়ী তুমি কৰিয় অপৰাধ ক্ষত গাই হৰি নাম জন জীবনে বিভীষিকা ৰচিলে জলঙাৰে পোহৰে অকণি সুখ জগালে নিৰাময় ক আজি মোহনলৈ বৰকৈ মন পৰিছোঁ বৰমাজনীলৈ বেয়া লাগি বুজিছোঁ হয় দে ভাল লগৰ এটা খাই দিলোঁ ভাই আজি প্ৰেছাৰ বাঢ়িছে ন বাঢ়িছে বৈ আজি বহি দিওঁ প্ৰেছাৰ কমিব ঠিক আছে বল